গোৱালপাৰাৰ কাৰিপাৰা ৰাভাপাৰাত পুনৰাই সংঘটিত হ'ল ধৰ্ষণৰ দৰে অপকাণ্ড। যোৱা 4 অক্টোবৰ তাৰিখে অভিযুক্ত ইছমাইল হুছেইনে তেওঁৰ ঘৰত ইছলাম ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰাৰ সুযোগতে কৰিলে ধৰ্ষণকাণ্ড। প্ৰাপ্ত বাতৰি মতে উক্ত দিনা ইছমাইল হুছেইন নামৰ 50 বছৰীয়া লম্পটজনে ঘৰৰ কাষতে থকা মুছলিম পৰিয়াল এটাক তেওঁৰ ঘৰত ধৰ্মীয় অনুষ্ঠানত উপস্থিত হোৱা ৰাইজক খোৱাবলৈ ভাত বনাবলৈ দিছিল। ইতিমধ্যে পৰিয়ালৰ সকলো লোকে তেওঁৰ ঘৰত থকাৰ সময়তে লম্পটজনে উক্ত পৰিয়ালৰ নাবালিকা 12 বছৰীয়া ছোৱালীজনীক অকলে পাই ফুচুলাই অসৎ চৰিতাৰ্থ পূৰণ কৰিব ধৰে। ইতিমধ্যে ছোৱালীজনীৰ মাকে সেইখিনি সময়তে ঘৰত উপস্থিত হৈ নিজ চকুৰে লম্পট মানুহজনৰ এই কাৰ্য দেখি খঙত অগ্নিশৰ্মা হৈ পৰে আৰু লগে লগে ইছমাইল হুছেইনৰ পত্নীক তেওঁলোকৰ ঘৰলৈ লৈ আহে। পত্নীক দেখি ইছমাইল হুছেইনে যায় যদিও ইছমাইল হুছেইনৰ পত্নীয়ে এই ঘটনা ৰাইজৰ আগত ক'বলৈ বাধা দিয়ে। অৱশেষত দুৰ্ভগীয়া পৰিয়ালটোৱে ঘটনা সংক্ৰান্তত মাতিয়া আৰক্ষী থানাত এজাহাৰ দিছিল। সেই মৰ্মে ইতিমধ্যে যোৱা পুৱতি নিশা 4 বজাত মাতিয়া আৰক্ষীয়ে অপৰাধী ইছমাইল হুছেইনক শোৱা পাতিৰ পৰা আটক কৰি নিয়া বুলি জানিব পৰা গৈছে। ইতিমধ্যে স্থানীয় ৰাইজে লম্পট ইছমাইল হুছেইনৰ চৰকাৰী নিয়ম অনুসৰি উপযুক্ত শাস্তি দাবী কৰিছে। আপুনি জনাব কেনেকৈ কি হৈছিলে? মই ৰাতিপুৱা ফাৰ্ষ্টত সোমবাৰে ৰাতিপুৱা 9টা বজাত ঘটনা কি হৈছিলে কওক? কি হৈছিল মানে আমাৰ আপিতাক জ্বৰ বাগা দি থৈ তাহাৰ ঘৰত কিবা মানুহ আহিছিল মুস্কুৰা জামাত বুলি কয়। তে তাতে গৈছিলোঁ ভাত ৰান্ধবা। তাহাৰ ঘৰৰ মানুহে ইছমাইলহঁতৰ ঘৰৰ মানুহে কৈছিল যে ভাত ৰান্ধি দিবি তাতে যাই সেনতে। মই তাতে গৈছিলোঁ। তে যোৱাৰ পিছত তাতো মই ভাতটো ৰান্ধা নাই গৈছিলোঁ, কিন্তু তাত তাৰপৰা আৰু আহিছোঁ, অলপ টাইম ৰখি আহিছোঁ। আহি সেনতে আৰু ঘৰত আহি চাং যে মোৰ বেটিতে জোৰ জবতি ইছমাইলে কিবা বেয়া কৰি আছে। মই সেইটো দেখা পাইছোঁ। এইখিনি আৰু কিবা বেলেগ আছে নেকি আৰু? আছে। তাৰপিছত মই আৰু কিছু কোৱা নাই, নকয় মই দেখা পাই মই সেইটো ওলাই গ'ল ঘৰৰ পৰা। তাৰপিছত মই যাই সেনতে তাৰ তিৰিটাক আনছোঁ, হাতত ধৰি আনি সেনতে টানি আনছোঁ। আনি সেনতে কৈছোঁ যে সুধটো মোৰ আপিতাই কি হৈছে। তাৰ আপিতাই ক'ল আৰু কান্দিল। তাৰপিছত সিও তাক ধৰি সেনতে কান্দিল আৰু ক'ল যে নকবি কাকো, এতিয়া ক'ব নালাগে, বেয়া কথা নকবি। আৰু মোকো ভৰিত ধৰছে যে নকবি কাকো, সিতে মোক কি কৰিব লাগে কৰিম মই, সিতে মই বিচাৰ দিম সেনা কৰি কৈছে। মই তথাপি মানা নাই। মই কৈছোঁ আইনৰ ওচৰত যাম, মোৰ বিচাৰ লাগে, সেইটো মই ন্যায় বিচাৰ লাগে, মই তাতে যাম। সেনা কৰি মোক পিটাই গৈছিল, একেবাৰে থানাৰ ওচৰত গৈছিল। মোক থানাত যাবৰ দিয়া নাই। তাৰপিছত আৰু মই আমাৰ ভাইজানাহৰ ঘৰত গৈছিলোঁ। আপুনি আইনৰ ওচৰত গৈছিল নে? তেতিয়া যোৱা নাই, এতিয়া গৈছিলোঁ পিছত। ঘটনাটো কেতিয়া হৈছে? ৰাতিপুৱা 9টা বজাত। সোমবাৰৰ দিনাখন? অঁ। আৰু আপুনি আইনৰ ওচৰত গৈছে কেতিয়া? সন্ধ্যাই গৈছোঁ, সোমবাৰে সন্ধিয়া। অঁ। এতিয়া আইনে ব্যৱস্থা কৰিছে নে নাই? অঁ, কৰিছোঁ। ঠিকে আছে। আৰু এতিয়া আৰক্ষী বিষয়া আপোনালোকৰ ঘৰত আহিছেনে? আহিছিল, এই অলপ আগতে আহিছিল। কি ক'লে আৰক্ষী বিষয়াই? কি কৰিল ক'ল মানে গোটেইকেইটা কিবা ক'ল তাহাক, মই ঘৰৰ ভিতৰত আছিলোঁ। তাহাক কিবা ক'ল। আৰু কাৰ আগত কৈছে এইটো জনাব? আৰক্ষী বিষয়াই কাৰ আগত কি কৈছে? এই গাঁৱৰ মানুহৰ ওচৰত কৈছে, আমাৰ গাঁৱৰ মানুহৰ ওচৰত কৈছে। আপোনাক আৰক্ষী বিষয়াসকলে আহি কি কৈছে, আপোনাক কি মন্তব্য জনাইছে, এইটো আমাক জনাব। তেওঁলোকে আহি পেলাই আমাক বৰ্তমান অলপ আগতে আহিছিল, আহি পেলাই কৈছে যে ঠিক আছে, ইমান হুলস্থুল কৰিব নালাগে, আমি আইনীভাৱে যিখিনি তদন্ত কৰিব লাগে কৰি আছোঁ। এতিয়া আপোনালোকে এতিয়া মানে আইনৰ কথা মতে আপোনালোকৰ কামবিলাক কৰি আছে? বৰ্তমান আমি আইনী মতে কৰি আছোঁ কামখিনি, আইনত যি হয় তাকে হ'ব। আৰু এই ল'ৰাজনৰ নামটো কওক। উচিত শাস্তিটো বিচাৰিছোঁ। এই ইছমাইল হুছেইনৰ যিখিনি অপকণ্ড কৰিছে, ইয়াৰ কাৰণে আমি উচিত শাস্তি হওক, উচিত ন্যায় লাগে আমাক, সেই ন্যায়টোৱে আমি বিচাৰি আছোঁ। ইছমাইল হুছেইনৰ ঘৰ ক'ত? ইয়াতে সন্মুখত আমাৰ ঘৰখনৰ নাম ৰাভাপাৰা হয়। গোৱালপাৰা মাতিয়া হয়। গোৱালপাৰাৰ পৰা চিন্তামণি নাথৰ ৰিপৰ্ট, নিউজ ডে আছাম।